ৰাইজে বাৰু আমাৰ কৌতুক শুনি বাৰু বেয়া পাইছে নেকি? আগলে দেখা মুকুট দাদা আজি লগ কৰিবনে? কোন মোক লগ কৰাৰ কথা নাছিল জানো? নাই মই বেলেগ। আপুনি আহক সোনকালে, মই ফাংচনতে আছো। আহক না যত মই নহয় বেলেগ 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 মনি বেলেগ বেলেগ মই লগত থাকোঁতে নাম্বাৰ দি হ'লে আছে ফাংচনত ক'ত বা আছে নহয় মনি এইবিলাক নহয় আছে এইবিলাক নাই উলিয়া নাই কথা আছে জোৱাৰৰ ক'ব লাগিব নহয় তই জোৱাৰে মোক কিমান ৰিক্সত মোক ইয়ালৈ লৈ আহিবলৈ দিছে জাননে তই? গম পাইছো কিন্তু এটা কথা তই কি গম কৰে আমাৰ ঘৰখনতে আমাৰ ভাই ভণ্টিৰ ভিতৰত তই হ'লি ফাৰ্ষ্ট পাৰ্চন দেই তই হ'লি ফাৰ্ষ্ট পাৰ্চন মই হ'লো ছেকেণ্ড পাৰ্চন ইফালে মই ছেকেণ্ড পাৰ্চন মই ছিংগুলাৰ নাম্বাৰ মানে মই বিয়া বাৰু পতা নাই দেই গতিকে কোনোবা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এনেকুৱা এটা কৰি আছে নে সঁচাইতো সঁচা এইবিলাক আৰে ইয়াত থকা মানুহখিনিৰ শপত নাই কি কৰ ইয়াত থকা মানুহখিনিৰ শপত কৰি তই এইবিলাক ভুল বুজিব নালাগে তই এইবিলাক একো নকবি তই মই কৈ আছো ন আচ্ছা হেৰি নহয় আপোনালোকে আমাৰ চিৰিয়েলখন চাই আছে নাই কাক বেছি ভাল লাগে এই মাইকটো বৰ বেছি এইটো কাণতে খৰখৰকৈ চলে যাবই নোৱাৰে কাক বেছি ভাল লাগে অকল কেই ছাৰ আৰু কাকো নালাগে আমাকো নাই মানে মোকো নালাগে মই দেখিবলৈ বেয়া মহিলা সমিতি আছে অলপ মিটিঙৰ কথা আছে অকণমান মিলা মিছা কিয় লেপেচকে যলৈকে যাওঁ ওপৰতে যায় দেখিছে নহয় কথা পাতিবলৈ শান্তি তোক যিমানখিনিয়ে ভাল পায় এইখিনি হৈছে সম্ভৱতে ডেকা ল'ৰাখিনিয়ে হ'ব নে ডেকা ল'ৰা আগত বহি থকা বোৱাৰী একো ভাল নাপায় বোৱাৰী আৰু মহিলাখিনিয়ে কেৱল মোক ভাল পায় নে হাত চাপি এটা দিয়কচোন ভাল পায় নাপায় মোক ভাল নাপায় পাবই লাগিব পইচা পাতি কথা আছে হয় নে নহয় গোটৰ কথা আছে এতিয়া